Hey guys, welcome back. So agar mila sab bahut din more eta notun video ma jale. Actually guys bahut din video dibo pora nasil. Karon kiano dekhisa ya studio ta banalo jate regular video dibo paru. Aru hei babe aje eta sample loi aisu video kole tinu kenu ka hoy. Let's see. So guys aje ami kotha patim Instagram soli thoke jen man sit pokhilar upor aru he sit pokhila ke jone rock man full rock dibole porok aji video tu arambho koru. লৰা সকলে কৈছো তোমালকে বেলুন কিটা জিমানে পাম দিবা ন বেলুন কিটা হিমানে ডাঙৰ হ'ব পাম দিলে তো বেলুন ফুলে এটো সবে জানে কিন্তু তুমি কিটা কোনে ফুলালে দাদা পাম দিলে অকল বেলুনে নহয় পেটো ফুলে ওই পোৱালি কি ফালতু কথা কইছা কি ফালতু কথা হলো তই আৰু সৰবে মিলি কেনে মোক পাম দি পেট ফুলাই দে নহয় পাহৰি গলি তুই এটিও মনত আছে পোৱালি মনত থাকি যাব লগি কামে কৰিছ ন তহঁতি পেটলা ইডাল ফুলি গৈছিল মোক হাগিব নোৱাৰিছিলো পাদি থাকো বেয়া নাপাবি বিলে পোৱালি ভুল হৈ গ'ল জানি বুজি কৰিছ তহঁতি বেয়া পাইছ ন পোৱালি লাগিলে তই মোক পাম দি দে বৰাবৰ হৈ যাব নাই নাই তোক কেলে পাম দিম আকৌ মই তো গাৰ্লফ্ৰেণ্ডক দিম ন হাৰামি সালা লে ভিডিঅ' লগা তোমালকে বেলুন কিটা জিমানে পাম দিবা ন বেলুন কিটা হিমানে ডাঙৰ হ'ব আৰু এখাৰ কথা মই বেলুন কিটা ওপৰত কোৱা নাই চাৰটা বাৰ মাসাজ কৰি ডাঙৰ কৰি নিম তাৰপিছত আমাক জ্ঞান দিব আহিবি আৰু শুন বেছি পাম দিলে না বেলুন ফুটি যোৱাৰ চান্স থাকে মনত ৰাখিবি আৰু এখাৰ কথা মই বেলুন কিটা ওপৰত কোৱা নাই কি বস্তু কৈছো নিশ্চয় বুজিছা চাগে বুজিবলৈ আৰু বাকি নাই পনৰ পখি পলি নেক্সট আমাৰ অসমৰ মিয়া গালফাবেটক লগাম নেকি লগা তাইকটো আৰামছে লৈ লম কি লবি মানে ডিম তাকেইটো কি দিবি কৰিম roast কৰিম ওকে ক্লিয়াৰ কালি সৰু সৰু গছবোৰত ডাঙৰ ফল লাগে হয় না গাইস আচ্ছা আজিহে গম পাইছো সৰু গছত ডাঙৰ ফল লাগে বুলি কোটা তোৰ দেখোন লগাই নাই নে লাগি মৰহি গল গাইস বুজিছাই নহয় আমি গাখীৰ খোৱা লৰা নহয় যে সব বুজি পাওঁ যি মূলা বাহে তাৰ দুপা তুটেছিল যদি সৰুতে মেডিচিন বিলাক প্ৰয়োজনত অলপ অধিক দিয়া হয় ডেফিনেটলি সেই মূলা হাতৰ মুঠিতকৈ ডাঙৰ হৈ পৰে দাদা এনেকে নহয় এনেকে সৰি ডাঙৰ হৈ পৰে আচ্ছা ধুনীয়া ঘৰবোৰৰ দৰ্জাবোৰ সদায় ডাঙৰ হয় আৰু এইটো কথা মই ঘৰৰ কাৰণে কোৱা নাছিলো বুজিছে আৰু ধুনীয়া ঘৰৰ দৰ্জাই হওক বা ভঙা ঘৰৰ দৰ্জাই হওক দৰ্জাটো দৰ্জাই হয় না তইতো সেইখন দৰ্জা ফালে আহিছিলি নে তই পিছফালে বলালি টেকনিক্যাল ফল্ট দাদা আচ্ছা কেনেকৈ মাত্ৰ এবাৰ ভাল পাওঁ বুলি কোৱা ফুটবল টিম বনোৱাৰ দায়িত্ব মোৰ বলটো যিমান লাগে তোমাৰ ল'ৰাৰ ওপৰত দি দিব পাৰে কিন্তু ধ্যান ৰাখিবা প্লেগ্ৰাউণ্ডখন শ্বহীদ হৈ যাব পাৰে ফুটবল টিম বনোৱাৰ দায়িত্ব মোৰ হয়নে গাইস তুমি বাস গোলকিপাৰ হ'ম বুলি কোৱা গোল দিয়া দায়িত্ব আমাৰ তো গাইস আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো যদি ভিডিঅ'টো ভাল লাগিলা লাইক কমেণ্ট সাবস্ক্ৰাইব কৰি দিবা আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে আজি লৈ আহিলো বাই